ঘৰৰ মাজত আমি কেইটা মানুহ আহিছোঁ 1 2 3 4 একদম মূৰে সৈতে 5 জংঘলত আমি আহিছোঁ আজি কিবা এটা মিছনত কি মিছন এইজোপা গছ দুখন একদম ভয়ংকৰ বাপৰে যাব ডাঙৰ দেই আমাৰ চাইনিজ আপুনি পোক পৰুৱা এটা খাবনে মই পোক এটা দেখিছিলোঁ আপুনি খাই যদি আহক চাইনা মানুহে পোক পৰুৱা খায় নহয় আপোনাক কেনেকুৱা লাগিছে সিটো ভিডিঅ'ত দেখিছিলে এগৰাকীক একদম পূৰা কাপোৰৰ তলত সোমাই আছিলে কালি বহুত ঠাণ্ডা এতিয়ালৈকে চুৱেটাৰ খোলাই নাই দেখিছেনে সোমাই আছে আমাৰ মহা কি বিচাৰিছে বাৰু একদম দা চাল লৈ সেইটো বুলবুলি চৰাইহে পুৰা জংঘল আজি ঘূৰিছোঁ আমি চবফালে জংঘল কেনেকুৱা লাগিছে জংঘলত ঘূৰি এনেই আকৌ চবফালে জংঘল চাই দিবি এইফালে মই মাৰি আছোঁ দেখিছ নাচিন বহুত দিনৰ মূৰত জংঘল আহিছোঁ কিবা এটা ভাল লাগিছে জংঘলত সোমাই আৰু আহিছিলোঁ আমি কিবা দৰৱ এটা বিচাৰি মানে কিন্তু দৰৱটো এতিয়ালৈকে পোৱা নাই বিচাৰি জংঘলৰ মাজত একদম পাই গ'লোঁ আমি এটা চৰাই বাঁহ কি আছে জানো চাব লাগিব মজা চৰাই বাঁহ এটা বনাই থৈছে ইয়াত একদম ঘৰ আছে তাত ঘৰৰ পৰা আহি এনেকৈ কৰি আমি এনেকৈ এপাক ঘূৰি আহিলোঁ জংঘলত আহি আমি দেখিলোঁ একদম এটা গৰু একদম দেখিছে একদম বহুত ডাঙৰ গৰু এইটো আৰু আছে এইফালে বহুত জংঘলী গৰু নহয় কিন্তু দেই এইবোৰ ঘৰচীয়া গৰুহে হয় এইজনীয়ে মাৰিবই নোৱাৰে এজনী 1 কুইণ্টেল এজনী এইটো কেনেকুৱা লাগিছে দৌৰিবই নোৱাৰে একদম জংঘলৰ পৰা ঘূৰি মেলি একদম ধুনীয়াকৈ গোটেইকেইটা আহি গ'লোঁ আহি পিনি এতিয়া সিহঁতি ধুনীয়াকৈ খেলি আছে আৰু মই মানে একদম ৰুটি চুটি খাই আহিলোঁ একদম গাটো ধুই আৰু একদম ভিডিঅ'টো কণ্টিনিউ আপোনালোকে চাই থাকিব বহুত মজা হ'বলৈ গৈ আছে খেলো ৰকি কি কৰিছ ৰকি আয়ো খানা পিনা খাই মেলি পূৰা উঠি গ'ল এইফালে ৰকি আছে মোৰ লগত ৰকি ৰকি দেখিছে আৰু এতিয়া মানে আমি গোটেইকেইটা এতিয়া ফুৰিবলৈ যাম একদম ফাষ্ট ফুড দোকানত যাম মজা একদম কিবা কিবি খাম খাবলৈ বহিছে আমাৰ গড়ৰ সন্ধ্যা নহয় মই কেমেৰামেনহে কি চাই আছ চাইনিজ মানুহ এই পোক কেইটামান ভাজি দিব ম'ম' আহি পালেহে লগালগ মানে সিহঁতি ষ্টেটাছ দিব লাগিলেই জলকীয়া চচ দুইটা মিলাই লৈছোঁ দেই